নমস্কাৰ বন্ধু বান্ধৱীসকল, সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ ওচৰত আনিছোঁ পুঁই শাকৰ ভাজি বা চৰচৰীৰ ৰেচিপি। আহকচোন মইনো কেনেকৈ বনাওঁ তাকে দেখুৱাওঁ। প্ৰথমতে আমাক দৰকাৰ হ'ব পুঁই শাক। ঘৰতে থকা পুঁই শাকৰ আগ কেইটামান ছিঙি আনিলোঁ। পুঁই শাকখিনি ভালকৈ ধুই ওপৰৰ বাকলিটো গুচাই কাটি ল'লোঁ আৰু তাত দিলোঁ দুটা মিডিয়াম চাইজৰ আলু। মছলাৰ ভিতৰত আমাক লাগিব পিঁয়াজ আৰু কাঁচা জলকীয়া বা শুকান জলকীয়া হ'লে হ'ব, সেইটো নিজৰ ওপৰত, আৰু আদা ৰহুন আৰু গোটা জিৰা অকণমান পিচি লৈছোঁ আৰু বগা সৰিয়হ অকণমান পিচি লৈছোঁ। এতিয়া মই কেৰাহীটো ভালকৈ গৰম হোৱাত তেল ঢালি দিলোঁ। তেলখিনি ভালদৰে গৰম হোৱালৈকে অকণমান সময় ৰখি দিছোঁ আৰু মই ইয়াত দিছোঁ অকণমান পাঁচফোৰণ আৰু দুটা শুকান জলকীয়া। পাঁচফোৰণ আৰু জলকীয়াখিনি ভালকৈ ভজা হোৱাৰ পিছত তাত মই কাটি থোৱা পিঁয়াজ আৰু জলকীয়াখিনি দি দিলোঁ। জলকীয়াটো আপোনালোকৰ প্ৰয়োজন অনুসৰি দিব। মই অকণমান জলকীয়া খাই ভাল পাওঁ, সেইকাৰণে দি লৈছোঁ। আৰু এইখিনি ভাজা যোৱালৈকে অকণমান সময় ৰখি দিম। মাজে মাজে লাৰি থাকিব, বেছি ভাজিব নালাগে। পিঁয়াজখিনি ৰঙচুৱা হোৱাৰ পিছত মই তাত দিছোঁ আদা নহৰু আৰু গোটা জিৰা পেষ্টখিনি আৰু লাৰি আছোঁ, তলত লাগি যাব পাৰে বুলি। আৰু গেছৰ জুইখিনি মিডিয়াম চাইজত ৰাখি থ'ব। এইখিনি ভজা হোৱাৰ পিছত মই তাত দিছোঁ কাটি থকা পুঁই শাকখিনি আৰু অকণমানকৈ লাৰি আছোঁ। আৰু এতিয়া মই ইয়াত দিছোঁ প্ৰয়োজন অনুসৰি নিমখ আৰু প্ৰয়োজন অনুসৰি হালধি দিলোঁ। আৰু এতিয়া অকণমান লাৰি দিম। মই এতিয়া তাত দিছোঁ বগা সৰিয়হ, অকণমান পানী বাতি এটাত মিহলাই তাত দি দিছোঁ আৰু এতিয়া লাৰি থাকিম। এতিয়া ঢাকনিখন দি অকণমান ৰাখি আকৌ লাৰি আকৌ ঢাকনিখন দি এনেকৈ থাকিম 10 মিনিটমান। পুঁইখিনি নিজৰ পানীখিনি শুকুৱাই যোৱাৰ পিছত মই তাত অকণমান গৰম পানী দিলোঁ মছলাখিনি ভালকৈ সিজিবলৈ। পানীটো দি মই উতলিব দিম যেতিয়ালৈকে পানীটো শুকাই নাযায়, আৰু তেতিয়ালৈকে ধুনীয়াকৈ সিজি উঠিব পুঁই ঠাৰিকেইডাল আৰু মছলাখিনি। তেতিয়ালৈকে মই ঢাকনি এখন দি থ'ম। কালাৰটো কি ভাল হৈছে নহয়নে বাৰু? আমাৰ পুঁই শাকৰ চৰচৰীটো প্ৰায় হৈছে আৰু ধুনীয়াকৈ মছলাখিনি সিজি গ'ল আৰু ঠাৰিবোৰো সিজি গ'ল। এয়া আমাৰ পুঁই শাকৰ চৰচৰী ৰেডি হৈ গ'ল। আশা কৰোঁ আপোনালোকে চাই ভাল পালে। হয়তো বহুতে এনেকুৱাকৈ খাবও পাৰে, আৰু যিসকলে খোৱা নাই এবাৰ বনাই খাবচোন, বহুত সোৱাদ হয়। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।